জানে যে আমার মাগুরমারি কনস্টেবল প্রাণেশ্বর কোচ 16 জুলাই তাৰিখে ঝাৰখণ্ড ৰাজ্যৰ বোকাৰো জিলাত এটা নক্সাল বিৰোধী অভিযানত মুঠভেৰ হৈছিলে। সেই মুঠভেৰত গুলিয়াগুলীত তেখেতে এটা নক্সালী মাৰিছিলে, কিন্তু সেই গুলিয়াগুলীত তেখেতৰো নিধন হ'ল, তেখেত বীৰগতি প্ৰাপ্ত কৰিছে। আমি আজি কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ ফালৰ পৰা আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক শ্ৰদ্ধাৰে নমন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল ফালৰ পৰা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় তেওঁলোকক আৰ্থিক হওক অন্যথা হওক আমি দিবলৈ সাজু। ইতিমধ্যে প্ৰচেছটো আৰম্ভ কৰা হৈছে। কৰুণামূলক এপইণ্টমেণ্টৰো আমাৰ ব্যৱস্থা আছে, সেইটো আমি ঘৰৰ মানুহৰ লগত পৰিয়ালৰ মানুহৰ লগত কথা পাতি ব্যৱস্থা কৰাই দিম। আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল সদায় তেওঁলোকৰ লগত আছে আৰু যিটো দৰকাৰ হ'ব এই বিষয়ে আমি সদায় তেওঁলোকক সহায় কৰি থাকিম। ধন্যবাদ। কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ এগৰাকী বাহাদুৰ সৈনিক বীৰগতি প্ৰাপ্ত হৈছে। স্বৰ্গীয় কনষ্টেবল প্ৰাণেশ্বৰ কোচৰ ঘৰত আজি মই আহিছোঁ। ইয়াত আহি মই তেখেতৰ পত্নী বীৰ নাৰী সাবিত্ৰীজীক লগ পাইছোঁ, মাক দেউতাক তেখেতক লগ পাইছোঁ, ভাইটি ভণ্টিসকলক লগ পাইছোঁ। আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ পৰা যিখিনি তেখেতসকলক সহায় কৰিব লাগে এইখিনি আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। তেওঁলোকে এটা পৰিমাণত আৰ্থিক সাহায্য পাব, যিটো কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিৰ্দেশ দিছে সেই মৰ্মে ৰাজ্য চৰকাৰৰ পৰাও পোৱা যাব। এইটো আমাৰ নেক্সট অফ কিন হিচাপে তেখেতৰ পত্নীৰ একাউণ্টত যাব আৰু দেউতাৰ একাউণ্টত যাব। তাৰ বাহিৰে এটা আমাৰ তাত কম্পেশ্যনেট এপইণ্টমেণ্টৰ এটা ব্যৱস্থা আছে। সেই কম্পেশ্যনেট এপইণ্টমেণ্টৰ মতে এগৰাকী ঘৰৰ পৰিয়ালৰ সদস্যক আমি কম্পেশ্যনেট এপইণ্টমেণ্টটো দি আছোঁ। সেইটো তেখেতসকলে যেনেকৈ যি বিচাৰ কৰে সেই বিচাৰৰ মতে আমি হেৰি কৰিম। আমাৰ বাবে গৰ্বৰ বিষয়ো আছে যে আমাৰ বলৰ যিখিনি সেনানী তেওঁলোকে ইমান বীৰতাৰে নক্সাল বিৰোধী অভিযানত লাগি আছে। আপোনালোকে জানে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে আৰম্ভণিৰ পৰা বীৰতাৰ পৰিচয়টো দি আহিছে। আজিলৈকে প্ৰায় 2261মান আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ সেনানীসকলে বীৰগতি প্ৰাপ্ত কৰিছে। কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়ে যিখিনি তেওঁলোকৰ কণ্ট্ৰিবিউট কৰি আছে সেইটো আমাৰ ৰাষ্ট্ৰৰ আৰু আমাৰ ৰাষ্ট্ৰৰ যিখিনি আমাৰ নাগৰিক তেখেতসকলৰ মনত সদায় থাকিব। মই কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ মুখীয়া হিচাপে আজি স্বৰ্গীয় প্ৰাণেশ্বৰ কোচৰ পৰিয়ালৰ প্ৰত্যেক সদস্যক বিশেষভাৱে বীৰ নাৰী মা দেউতাক শ্ৰদ্ধাৰে নমন কৰিছোঁ। তেওঁলোকে এনেকুৱা এটা বীৰ কাৰ্মিক আমাক দিছে, যিটো নক্সাল বিৰোধী অভিযানত যথেষ্টখিনি কণ্ট্ৰিবিউট কৰিছে আৰু এনেকুৱা যিখিনি আমাৰ কৰ্মী আছে তেওঁলোকৰ লগত লৈ আমি আমাৰ ভাৰতবৰ্ষৰ পৰা নক্সাল সমস্যাটো কমপ্লিটলি নাইকিয়া কৰিবলৈ সক্ষম হ'ম, এইটো মোৰ দৃঢ় বিশ্বাস। মই শেষত আকৌ এবাৰ বীৰ পৰিয়াললৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা নমন আৰু আশা কৰিছোঁ যে তেখেতসকলে আমাৰ লগত সদায় কণ্টেক্টত থাকিব আৰু আমিও যেতিয়া তেওঁলোকক দৰকাৰ হয় আমি সদায় আছোঁ, হয়তো মই তেখেতসকলক বিশ্বাস দিয়াব খুজিছোঁ। শেষত আকৌ এবাर सबक श्रद्धारे नमन करी मैं मोर वक्तव्य मुठभेड़ में वीरगति को प्राप्त हुए। इस मुठभेड़ में एक नक्सल भी मारे गए। मैं स्वर्गीय प्राणेश्वर कोच की शहादत को वीरगति को नमन करता हूं और बल की तरफ से वीर पिताजी माताजी वीर नारी को यह विश्वास दिलाना चाहता हूं कि केंद्रीय रिजर्व पुलिस बल सदैव आपके साथ खड़ा है। जिस भी समय आपको केंद्रीय रिजर्व पुलिस बल की आवश्यकता होगी बल हमेशा आपके साथ रहेगा।
हमारा गुवाहाटी कार्यालय आपकी जो भी सहायता है, आवश्यकता है, उसको पूरा करेगा। बल की तरफ से जो भी आर्थिक सहायता और राज्य सरकार की ओर से जो भी आर्थिक सहायता है वो नियमानुसार आप लोगों को पहुंचा दी जाएगी। इसके अलावा केंद्रीय रिजर्व पुलिस बल में एक करुणामूलक अपॉइंटमेंट की भी व्यवस्था है, कंपैशनेट अपॉइंटमेंट की। वह भी जैसा परिवार के लोग इच्छा करेंगे, परिवार के लोगों से विचार कर विमर्श कर उसको भी दिया जाएगा। चूँकि यह मेरा कैडर है, मैं थोड़ा सब लोगों के साथ स्थानीय भाषा में भी संवाद स्थापित करना चाहता हूँ।